Hello viewers, welcome to my YouTube channel. আজি মই আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ আপোনালোকক মোবাইলৰ জৰিয়তে যিকোনো ফটোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব। বেকগ্ৰাউণ্ড আপোনাৰ পছন্দ অনুযায়ী যিকোনো কালাৰ আপোনালোকে নিজৰ মতে বনাই ল'ব পাৰিব। ইয়াৰ বাবে আপোনালোকে প্ৰথমে আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব আৰু তাৰ পিছত সাৰ্চ বাৰত সাৰ্চ কৰিব বিজি ৰিমুভ। এই মোৰ ওপৰৰ কোণাৰ যেটো আছে এইটোৱে তো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ফাৰ্ষ্টত যেতিয়া ৱেবছাইটটো আহিব www.background.bg বেকগ্ৰাউণ্ড ৰিমুভ বেকগ্ৰাউণ্ড ফ্ৰম ইমেজ, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত খন্তেক সময় অলপ ৱেইট কৰিব। তাৰপিছত ফাৰ্ষ্টত এনেকুৱা ধৰণত আহিব। তাৰপিছত ইয়াত আহিব ইমেজত ক্লিক কৰি দিব। ইমেজত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত অট'মেটিকলি আপোনাৰ কেমেৰা বা ব্ৰাউজাৰ আহিব। ব্ৰাউজাৰত ক্লিক কৰিব। ব্ৰাউজাৰত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনাৰ ওপৰত থ্ৰী ডট ক্লিক কৰিব। আপোনাৰ ফটোটো ক'ত আছে আপুনি নিজৰ মতে ফটোটো আনিব। মোৰ কেমেৰাৰ পৰা মই এটা ফটো দেখাই আছোঁ, কেমেৰাত আছে। অলপ ৱেইট কৰিব, মই দেখাই দি আছোঁ মোৰ ফটোটো ক'ত আছে। ইমান তলত সেইটো ফটো মই এতিয়া ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ আপলোড হৈ আছে ফটোটো, অলপ সোমাই ল'ব, ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ইয়াতে চাব এই এডিটত ক্লিক কৰিব। এডিটত ক্লিক কৰাৰ পিছত ইয়াত এডিটত কৰ্নাৰত ইয়াতে টিপ মাৰি দিব। মাৰাৰ পিছত কি হৈ আছে, ইয়াতে এডিটত ক্লিক কৰি দিব। মোক ক্লিক হোৱা নাছিল, সেইকাৰণে অপেন হোৱা নাছিল। ইয়াতে চাব আপোনাৰ পছন্দ অনুযায়ী ইয়াতে কালাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ কোনটো ধৰণৰ কালাৰ ফটো লাগে, এইটো আছে ৰেড আছে, তাৰপিছত গ্ৰীণ আছে। মই এইটো গ্ৰীণ দি আপোনাক দেখাই দি আছোঁ। গ্ৰীণ দিয়াৰ পিছত ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰি দিয়াৰ পিছত শ্বেয়াৰ ইমেজ ক'ত ল'ব সেইটো পাৰিব। তাৰপিছত ডাউনলোড ইমেজত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ডাউনলোড বুলি ক্লিক কৰি দিম। ডাউনলোড ক্লিক কৰি দিয়াৰ পিছত অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰি দিয়াৰ পিছত চাব মোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হৈছে। ইয়াতে কোনো ধৰণত বেলেগ কিবা কিবি হোৱা নাই। তো ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।